Hello guys, welcome back to my channel. So আশা কৰো আপোনালোক সবে ভালে আছে মই ভালে আছো সো আজি এটা নতুন ভিডিও লৈ আহিছো একচুয়ালি মই ঘৰত নাই মই আছো মোৰ এনআই ঘৰত সাক মোৰ এনআই ঘৰত মোৰ মানে মোৰ কাজিনৰ she is also preparing for APSC actually she is preparing for high court CGS common entrance exam so আজি মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ নিউজ দিব খুজু যে আপুনি যদি এপিএসসি প্ৰিপাৰেচন কৰি আছে well and good but এটা বস্তু পৰা সাবধান হ'ব হেতু কি বস্তু ভিডিওটোৰ লাষ্টলৈ চাই থাকক মই জনাম ঠিক আছে তো যেতিয়া আপুনি এপিএসসিৰ কাৰণে প্ৰিপাৰেচন কৰে তেতিয়া এটা বস্তু প্লিজ হেৰি হ'ব আপুনি জি জবে কৰি আছে আপোনাৰ যাতে কোনো ক্ৰিমিনেল ব্যাকগ্ৰাউণ্ড না থাকে মানে not even a single FIR in your name যদি কিবা single FIR আপোনাৰ নেমত আছে তেতিয়া হলে হেতু আপোনাৰ কাৰণে প্ৰবলেমেটিক হ'ব পাৰে So, এইটো problem আপুনি avoid কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব আপুনি যোনটো কারেন্ট জব কৰি আছে তাত যাতে কোনো ধৰণৰ আপোনাৰ হেৰি নহয় আৰু যদি তেনেকুৱা কিবা আছে হেতু যাতে সৰ্ট আউট কৰি লয় কিটাবে কি হয় আমাৰ জেনাৰেলি নরমালি সৰু এটা কমপ্লেইনও থাকি যায় বা কিবা এটা সৰু প্ৰবলেমৰ কাৰণে এটা এফআইআৰ থাকি যায় এটো এটা ডাঙৰ বিগ ইস্যু নহয় নরমালি থাকি যায় তো ইতিমধ্যে কি হৈছে অসম গভৰ্ণমেন্টৰ যোনটো মানে 600 something poster karane juntu 2020 moi juntu disilu heitu tinijon SCS bikhoyak etialeke heri dia hua nai holdot rakha hoise tekhethokolor heri bilak ki karonot karon tekhetor ei news to moi yat side di disu sabo etu Assam Ohomor batori kakot hoy aru Assam Tribune tu dise je tekhethokolor kunuba jodi criminal background ase verification jitia background verification hoy tetia apnar heri hoy jabo thik ase background verification khini jetia kore কি প্রবলেম থাকিব পাৰে আপোনাৰ তো ব্যাকগ্ৰাউণ্ড ভেৰিফিকেশন খিনিত কি হয় আপোনাৰ যেতিয়া আপুনি এটা পোষ্টত চাকৰি পালে তাৰ পিছত আপোনাক কি কৰা হয় তেখেতসকলে এইটো চেক কৰে যে এই মানুহজন মানে এসিএছৰ কাৰণে হবৰ কাৰণে ঠিক হয় না আগৰ প্ৰসিডিউৰটো বেলেগ আছিল বহুত বিলাক আপুনি দেখিছে ক্ৰিমিনেল কোৰ্স কিবা কোৰ্স বহুত প্ৰবলেম হৈ আছিল তো হেতু প্ৰবলেম যাতে এতিয়া নহয় সেই প্ৰবলেমটো নহবৰ কাৰণে তেখেতসকলে বহুত বেছি হেৰি হৈ যায় অসম গভৰ্ণমেন্টৰ মানুহে কি কৰি আছে এতিয়া ভেৰিফিকেশনটো স্ট্ৰিক্টলি কৰি দিছে যাতে কৰাপ্ট অফিচিয়েল বিলাক কম পোৱা যায় সো আগতে আপুনি দেখিছে বহুত বিলাক এলিমিনেট হৈছে তো আপোনালোকে অলপ এপ্লাই কৰিতে বা যিকোনো জবৰ কাৰণে স্পেশালি ফাৰ্স্ট ৰেংক অফিচাৰৰ হেনেকুৱা কিবা এপ্লাই কৰিবৰ কাৰণে প্লিজ ভেৰিফিকেশন বিলাক আপোনালোকে ভালকে কৰিব আৰু এপ্লাই কৰাৰ আগতে বা কৰাৰ পিছতে যাতে কোনো আপোনাৰ ধৰ সৰু কেস এটা বা কিবা এটা আছে যদি এটা মিস আন্ডাৰষ্টেণ্ডিং আছে যদি হেতু আপুনি সৰ্ট আউট কৰাৰ ট্ৰাই কৰিব যাতে হেৰি না থাকে এনে যেনে প্ৰিয়ংকা শইকা বুলি এজন মানুহজনৰ নাম দেখিছে তেখেতৰ মানে কি আছিল আসাম গ্ৰামীণ বেংকত চাকৰি কৰি আছিল তেখেতৰ ডাঙৰ এটা ইস্যুজ আছিল যে তেখেতৰ এগেইনষ্টত এটা এফআইআৰ আছিল আৰু হেই এফআইআৰৰ যেতে ভেৰিফিকেশন কৰা হৈছে এতিয়া হোল্ডত ৰখা হৈছে So, এতিয়া গ্ৰামীণ বিকাশৰ যোনজন ইয়াতে নিউজ পেপাৰত দেখা গৈছে যে তিনিজন বিষয়া কৈ ক্লিয়াৰ হৈছে বাট তেখেতসকলৰ এপইন্টমেন্ট যোনটো হয় হেতু দিয়া হোৱা নাই এপইন্টমেন্টক লৈ তেখেতসকলে হোল্ড কৰিছে আৰু ডিটেইলছটো আপডেট কৰা নাই মানে বাকি ইতিমধ্যে দেখা পাইছো যে আমি মোৰ লগৰ কিছুমানে পাইছে হেৰি এপইন্টমেন্ট বিলাক দি দিয়া হৈছে মানে ডিস্ট্ৰিবিউট কৰা হৈছে কিন্তু তেখেতসকলৰ কেনসেল কৰা হোৱা নাই কিন্তু এতিয়ালৈকে তেখেতসকলক এপইন্টমেন্টটো যোনটো প্ৰাইম হোমাৰ চিফ মিনিষ্টাৰে যোনটো শংকৰদেৱ কলাক্ষেত্ৰত বিতৰণ কৰে সেই কিখন তেখেতসকলক বিতৰণ কৰা হোৱা নাই সো আপোনালোক সাবধান হওক আৰু যদি আপোনালোকে মোৰ চেনেলত ফাৰ্স্ট টাইম আহিছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু টিল দেন বাই বাই টেক কেয়াৰ প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল সো এতিয়া এটো এটা বিগ আপডেট হয় সো আপোনালোকে হেতু বস্তু চাবৰ কাৰণে কেনেকে আপোনালোকে বস্তুবিলাক হেৰি কৰিব পাৰে বস্তুবিলাক আপোনালোকে কেনেকে সৰ্ট আউট কৰিব পাৰে হেতু চাই লব আৰু যদি সৰু সৰা কিবা হেৰি আছে এইবিলাক ক্ৰিমিনেল অফেন্সত না যাব যাতে আপোনাৰ পিছত গৈ পেলাই আপোনাৰ প্ৰবলেম নহয় সো আজিলৈ ইমানে বাই বাই টেক কেয়াৰ প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল